Hi guys, good morning. Welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ হাপেখাতিৰ পৰা। আমি আজি আছোঁহি খুৰাহঁতৰ ঘৰত আৰু এইখনেই হৈছে খুৰাৰ সৰুকৈ সজা এখন ব্ৰইলাৰ ফাৰ্ম, য'ত 1500 পোৱালি একেলগে ৰখা হয়। এই পোৱালিকেইটা মাত্ৰ 15 দিন হৈছেহে আৰু জানেনে খুৰায়ো ইহঁতৰ লগতে 20-25 দিন প্ৰায় একেলগেই থাকিবলগীয়া হয়। খোৱা বোৱা হোৱা চব ইহঁতৰ লগতেই। চাওকচোন ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। আমিও অলপ সময় ফাৰ্মতে কটালোঁ সিহঁতৰ লগত। আৰু এইটো হৈছে আমাৰ খুৰাৰ ল'ৰা। কিমান যে দুষ্ট নহয়। কুকুৰটো যেনিবা তাৰ এখন বাইকহে, কাণখন একেবাৰে বাইকৰ এক্সেল পকোৱা দি পকাইছে। আৰু বাইকখনো আৰু কুকুৰটো কম নহয়, এনি টাইম তাৰ লগতেই থাকে। আৰু ইয়াৰ নামটো হেনো টমি। আৰু এনেকুৱাতে খুৰাই গ'লে ব'ল তহঁতক এপাক ফুৰাই আনো, আৰু আমিও ওলালোঁ যাবলৈ। ব'লক তেন্তে আমাৰ লগতে আপোনালোককো এপাক ফুৰাবলৈ লৈ যাওঁ। আহিহে গম পালোঁ খুৰাহঁতেও যে ইমান ধুনীয়া ঠাই এডোখৰৰ একেবাৰে ওচৰতে থাকে। কোৱাই হোৱা নাই নহয় আমি কোন কোন আহিছোঁ। আমি আহিছোঁ খুৰাৰ ছোৱালীজনী আৰু তাইৰ লগৰ এজনী, তাইৰ ককায়েক আৰু আমি দুজন। চাওকচোন পাহাৰৰ মাজে মাজে আমি ইমান ধুনীয়াকৈ গৈ আছোঁ। চবফালে সেউজীয়া, এটা খুব ধুনীয়া পৰিৱেশ। আৰু এনেকুৱা পৰিৱেশত থাকিলে কেনেকুৱা লাগে জানেনে? আমাৰ যেন সকলোবিলাক দুখ কষ্ট টেনশ্যন ক'ৰবাত থৈ আহিছোঁ। আমি যেন মুক্ত আকাশত উৰি ফুৰা এজাক চৰাইহে। চাওক না কিমান যে ধুনীয়া, তাতে আকৌ পাহাৰৰ একা বেকা আলি। আৰু আপোনালোকে জানেনে ইয়াত যে ঝাৰু গছৰ একেবাৰে অভাৱ নাই। আমাৰ তাত যেনেকৈ ঝাৰুবিলাক 50-60 টকা লয়, ইয়াত খুব বেছি 10-20 টকাতে পোৱা যায়। চাওকচোন নিজকে অলপ কেমেৰাত উলিয়াবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু নোলালে। বাৰু একো নাই। এয়া আগত খুৰা আৰু ভণ্টিহঁত গৈ আছে। ভণ্টিও পূৰা ভিডিঅ' কৰাত ব্যস্ত, আৰু নকৰিবনো কিয়, ইমান ধুনীয়া পৰিৱেশ। চাওকচোন চবৰে যে কিমান ফূৰ্তি নহয়, তাতে আকৌ আমাৰজনৰ অকণমান বেছি ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে। কি যে কৈছে, কিমান যে চিঞৰিছে। এনেকুৱাতে মোৰ চিঞৰি ক'বলৈ মন যায়, কিন্তু লাজো লাগে নহয় আকৌ। চাওক না পাহাৰখন যে ইমান ধুনীয়া, আপোনালোকক কেনেকৈ কওঁ, ক'বলৈ যে মোৰ একো শব্দ নাইকিয়া হৈ গৈছে। চাওকচোন এই সৰু সৰু ঘৰবিলাক চব কাঠেৰে নিৰ্মাণ কৰিছে, দেখিবলৈ যে ইমান মৰম লগা। ছাইডৰ গছবিলাকলৈ মন কৰকচোন, কি ধুনীয়া প্ৰাকৃতিক এক মনোমোহা দৃশ্য। এনেকুৱা পৰিৱেশলৈ আহিলে ঘৰলৈ যাবলৈকে মন নাযায়, কিন্তু উপায়তো নাই, যাবতো লাগিবই। তাতে এখন হেঙিং ব্ৰিজ পালোঁ, বৰ ধুনীয়া। খুৰাই ক'লে ব'ল এপাক তাত